এভৰিৱান সকলোকে মোৰ নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মানে মই ক'ত যাব ওলাইছোঁ জানেনে? মানে মামাহঁতৰ ঘৰত যাম মই, মা, পূজা। মাস্ক খুলিলোঁ ৰ'ব, বহুত গৰম লাগছে। মানে বহুত দিন মা 1-1.5 বছৰমান 2 বছৰমানে হ'ল মা মানে যোৱা নাই। তো যাওঁ আজি, সেই ওলালোঁ, বেগ চেগ লৈ লৈছোঁ। কি মস্ত বেগ এইটো দেখাব, পিঠিখন কেনেকৈ দেখাম মই এতিয়া? পূজাই মানে দেউতাকেইটা ঘৰত একলা এৰি থৈ যাম আৰু দেউতা নাকান্দিবি দেই। তাতে পূজা বাই বাই। তো গাইছে আমি মানে যাই আছোঁ গাড়ীত উঠিবৰ কাৰণে। এইটো পূজা, মই, এইটো ৰিম্পী, এইটো মা। তো ইমান ৰ'দ দিছি, গাড়ীত উঠি লওঁ যায় আপোনালোকক একদম মই টংলা লগ পাম যায়, ঠিক আছে? তো বাই গাইজ। মানে কথা এটা হ'ল নহয়, আমি মানে টংলা আহি পোৱাৰ আগতে আমি মানে মঙলদৈতে মানে মিঠাই এনেকৈ কিবা কিবি কিনি লৈছিলোঁ আৰু হোটেলৰ পৰা। তাৰপিছত পইচাটো দিলোঁ, কিন্তু বস্তুখিনিতো আনিব পাহৰি থাকিলোঁ। তাৰপিছত মায়ে টংলাত মনত পৰিল, কেইটামান গালি খালোঁ, ভিডিঅ' কৰিব পৰা হ'লোঁ। তাৰপিছত আকৌ ইয়াত টংলাৰ পৰা মানে আকৌ সেইখিনি মামাহঁতৰ ঘৰ আৰু অকণমান যাব লাগে পানীৰিত। এতিয়া যাই আছোঁ ৰিক্সাত উঠি। গাইজ আমি আহি পালোঁ, মামাই মোৰ মামা হাই বুলি কওঁ। ইয়ে এনেও দাড়িয়ালা হৈছে। আমি আহি পালোঁ দেই। মাহী আমি আহিছোঁ যে কেনেকুৱা লাগছে? ভাল লাগছে, ভাল লাগছে। গাইছে মামাহঁতৰ ঘৰ আহি পালোঁ। আগতেতো দেখা পাইছে মামাহঁতৰ ঘৰ মোৰ ভিডিঅ'ত। ইয়াত ধুই লওঁ, তো ভিডিঅ' চাই যাব আৰু যদি ভাল পায়। এইটো পূজা বলক কুঁৱাৰ পাৰত যাওঁ এতিয়া। ভৰি জোৰে আকৌ জোৰে, এই মানে পানী উঠাব দেই আজি। ভয় লাগে মোবাইলটো ধৰবা দে। পূজা উঠ, ভৰিখন ধৰ, উঠ আৰু দি উঠ আকৌ উঠ। ই বুজে পানী উঠেছি জমি দে। আহিছে দে এক বাল্টিং দি। সেইটো মইনা ক'তবা যাই আছে তাই। আমি অলপ ফুৰি আহোঁ, তাইও ফুৰবা যায় নেকি আমাৰ লগত? মইনা যাবি নেকি তই ফুৰবা? এই কি কয় হা? কোনটো পাত? এইটো পাত মই চিংবা নোৱাৰিম। ইয়া সৰু সৰু মানে হেৰি কৰাৰ কাৰণে, কাটাৰ কাৰণে। কিন্তু এডাল চাহপাতৰ গছ কিমান ওখ। তো এতিয়া কি কৰিম আমি, মইনা বাই? কি ধুনীয়া জেগা চাওকচোন, চাৰিওপিনে কি ধুনীয়া সেউজীয়া সেউজীয়া। দেখাই দাও, এইখন চাহ বাগান। হা দে বাকো গাইছ। এইখন স্কুলত মানে মায়ে পঢ়িছিল দেই। এইখন মামাহঁতৰ ঘৰ এইখিনিত। আন্ধাৰ হৈছে বাৰু, দেখা নাপায় এতিয়া। এইখন স্কুলখন মায়ে বোলে এক দৌৰ মাৰি মাৰি গৈছিল এইখিনিত। সেইটো মায়ে পূজাই অ' মা, তোৰ আগৰ দিনগিলা মনত পৰিছে? তোৰ আগৰ দিনগিলা মনত পৰিছে নেকি? মনত পৰিছে, মনত পৰিছে। সৰুতে বগৰী খাব যোৱা, দাউৰি দাউৰি জলপাই খোৱা, স্কুলখন দেখা পাই মনত পৰিছে। লগগিলা কালি মনত পৰিছে, বাল্যকালৰ বন্ধুগিলাক মনত পৰিছে। মানে আমি এতিয়া মাংস পুৰি খাম। এই মাহ কাটি আছে নহয়। এতিয়া আমি এয়া মাংস পুৰিম তাৰমানে। এতিয়াখিনি ধোৱা হ'ব। কুঁৱাৰ পাৰত আহিছোঁ এতিয়া। মায়ে বনাই আছে মাংস, মানে আজি উৰুকা টাইপ হৈছে আৰু। এটা মানুহে বিলাহী কাটি আছে, মামাই খুন্দি আছে। মানে এয়া মাংস পুৰি খাম। চুঙাত মাংস সোমাই আছে দেই। এয়া জুই একা ঠাণ্ডা লাগছে। চুঙা তলত দিছে। কৈ আছো খাই কিনে
পৰি গৈছে The next day. হাই গাইছ মানে কালি ভিডিঅ' কৰিব নহ'লে এতিয়া আমি ঘুমে উঠিলোঁ উঠি মুখ হাত ধুলোঁ গা ধুলোঁ এতিয়া আমি যাম ফুৰিব মানে মই এটা বাইৰে মোক হেয়াৰ ষ্টাইল কৰিছে কি ধুনীয়া বাহিৰত দেখাইছোঁ এই মা ওলাই আছে মই এই আইৰণ কেতিয়া নহ'ব যাবা হা কি 2000 উলিয়াই দিব পাৰিবি এই হেয়াৰ ষ্টাইলটো কেনেকুৱা লাগিছে ক'ব হা মই কৰি দিছোঁ ইমান দূৰত গৈছে আকৌ চিনিয়ে পোৱা নাই ৰ'দত পিছতে কি কৰিতা এতিয়া মই ওলাই আহিলোঁ এতিয়া যাওঁ পূজা ওলোৱা হোৱা নাই মাহঁতে এৰি থৈ গ'ল আমাক মাহীয়ে ময়ে পূজা চাওকচোন আগফালেও চাহপাতৰ বাগান আছে পিছফালেও চাহপাতৰ বাগান আছে হাই বুলি ক ভিডিঅ' কৰি আছোঁ দে কয় হাই বুলি কি খবৰ আপোনালোকৰ বুলি ক এই লাজ কৰিছে দেই সিহঁতে লাজ নকৰে হা কি ধুনীয়া যে কৰিছোঁ আই নামটো কি ধুনীয়া পুটপুটীয়া গা পা ধুই আহিছে নে কাজ আছে সিহঁতৰ ঘৰত কি কাজ আছে তোমালোকৰ আজি কৈছোন আইতা আমেতি বছৰ কিয় বস্তু জানানে মায়ে মানে আমাৰ মাকৰ ঘৰৰ গাঁও ঘূৰি ফুৰিছে চবৰ ঘৰে ঘৰে লৈ গৈছে কি কি এইপিনে আগৰ পিনে আমি আগত মই যে যোৱা বছৰ দেখাইছিলোঁ নদীটো এইখিনিত আছে আৰু এইটো নদীটো সেইটো মন্দিৰ ভিডিঅ' বনাইছোঁ ভিডিঅ' বনাইছোঁ এই চিয়াৰ লগত বনাইছোঁ ফটো মাৰিছোঁ চিয়াৰ লগত আজি হ'ল হোলী পগলা হৈছে মানে এতিয়া আমি কৃষ্ণ কৃষ্ণ চাকি দিছোঁ সিহঁতে এই ভিডিঅ'টো কেনেকুৱা পাইছে জনাব হা যদি ভাল পাইছে প্লিজ লাইক কৰিব পূজা শ্বেয়াৰ কৰিব